নমস্কাৰ সকলোকে মই হিমাক্ষী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা পুৰা জলদিকৈ উঠি গ'লোঁ। আজি যিহেতু আমাৰ ঘৰৰ মানে কোনোবা এজন সদস্যৰ স্পেচিয়েল দিন হয়, তো আপোনালোকক দেখাই আছোঁ কাৰণো আজি স্পেচিয়েল দিন, আৰু আপোনালোকে ভ্লগটো চাই থাকিব। আৰু এতিয়া পুৰা গা পা ধুই কৰি ল'লোঁ। এতিয়া আমি মন্দিৰত যাম। কোন মন্দিৰ যাওঁ আপোনালোকক দেখাই আছোঁ। মানে মোৰ গাটো অলপ ভাল নহয়, চৰ্দি লাগি আছে। কালি পুৰা গোটেই ৰাতিটো শুৱাই নাই, চৰ্দিৰ পুৰা হাঁচিয়াই একদম পুৰা। আৰু আপোনালোকক দেখাই আছোঁ কোন মন্দিৰ যাওঁ। তো এয়া সেই বিশেষ দিনটোৰ স্পেচিয়েল মানুহজন, মানে এয়া ভাইটিৰ আজি বাৰ্থডে হয়। তো হেপী বাৰ্থডে টু ইউ। আৰু সকলোৱে তাক আশীৰ্বাদ কৰিব, বাৰ্থডে যিহেতু। আৰু ই এতিয়া বাৰ্থডেৰ কাৰণে স্কুল নাযায়, স্কুল ক্ষতি কৰে। বাৰ্থডেৰ কাৰণে স্কুল নাযাওঁ কৈ আছে। আমাৰ লগত মন্দিৰলৈ যায়, মন্দিৰলৈ গ'লে দেৰি হৈ যাব স্কুল যাবলৈ, সেইকাৰণে যাব কৈ আছোঁ। সি মাকক কৈ আছে নাযায়, কান্দি আছে। মিছাকৈ কান্দিছ হা? কৈ দে আজি কাৰ বাৰ্থডে, কৈ দে। আমাৰ দাদাৰ বাৰ্থডে আছে, সকলোৱে কি আশীৰ্বাদ কৰিব। স্কুল যাবি নে নাযাওঁ এতিয়া? নাযাওঁ। কৈ দে কিয় নাযাবি? যা। অঁ, আহি আছোঁ মন্দিৰলৈ, আৰু ইও স্কুল যায়, আমাৰ লগতে একেলগে আহিছে, কান্দি আছিলে। যা দেই মুনু, যা, বাই বাই। যা দেই, বাই বাই। এয়া মন্দিৰত আহি গ'লোঁ, ছেকেণ্ড গেটত, আৰু এয়া এই চাকি জ্বলাই আছে। আমি প্ৰত্যেক বছৰে আহোঁ তাৰ বাৰ্থডেৰ দিনা, ইয়াতে চাকি জ্বলাওঁ ছেকেণ্ড গেটতে। আৰু আপোনালোককতো ছেকেণ্ড গেটৰ এটা ভিডিঅ' বনাইছিলোঁ আগতে, আপোনালোকে চোৱা নাই যদি চাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, ভিডিঅ'টো চাব। চাকি জ্বলালোঁ, জ্বলাই কৰি এতিয়া ঘৰলৈ যাওঁ। আৰু এয়া বাৰ্থডে বয়, কিবা এটা কৈ দে। হাই। তাক সকলোৱে আশীৰ্বাদ কৰিব, আজি তাৰ বাৰ্থডে হয়। এতিয়া মন্দিৰৰ পৰা আহিলোঁ, আৰু এতিয়া ঘৰতে আছোঁ। চাকি জ্বলাই কৰি আহিলোঁ, আৰু মোৰ মানে কি গাটো ইমানো ভাল নহয়, চৰ্দি পুৰা, কালি ৰাতি হোৱাই নাই মানে চৰ্দি। আৰু চৰ্দিটো কি হয় জানো, একদম 4 দিন 5 দিনলৈকে মানে হ'লে হৈয়ে থাকে। আৰু অলপ ঠাণ্ডা লাগিলেই মানে ধূলি চুলি নাকত সোমালেই আৰু হৈ যায়। মানে ঠাণ্ডাটো মানে বেছি সহ্যই কৰিব নহয় মোৰ।
আৰু একদম হাঁচি একদম 15-20টামান একদম একেলগে আহিলে একদম বহুত অশান্তি লাগে সঁচাকৈ চৰ্দি হ'লে মানে একদম চকু পানী ওলাই যায় কান্দি পেলাওঁ একদম হাঁচিয়াই মানে আৰু ভাইটিক মানে ছাৰপ্ৰাইজ দিবলৈ মানে কেক এটা অৰ্ডাৰ দিছোঁ মনে সি গম নাপায় বাৰু এতিয়ালৈকে গম পোৱা নাই মানে কেক অৰ্ডাৰ দিছোঁ বুলি ছাৰপ্ৰাইজ দিম সি মানে বহুত ভাল পাব আজিলৈকে মানে সি কেক কাটি মানে পোৱাই নাই আৰু তেনেকৈ কোনেও ছাৰপ্ৰাইজ দিয়াই নাই তাক সেইকাৰণে মই ভাবিলোঁ যে কেক এটা অৰ্ডাৰ দিওঁ আৰু অৰ্ডাৰ দিছোঁ সি গম নাপায় কিন্তু আৰু পিছত আনিবলৈ যাম আপোনালোকক দেখাম ক'ত অৰ্ডাৰ দিছোঁ আৰু কোনে বনাই দিছে আনিব গ'লে আপোনালোকক দেখাই দিম আপোনালোকে চাই দিব ভিডিঅ'টো আৰু ছাৰপ্ৰাইজ দিলেতো সকলোৱে ভালেই পায় ন আৰু মানে ভাল লাগে আৰু বেলেগে ছাৰপ্ৰাইজ দিলে নহয় জানো আৰু আমিও ভাল পাওঁ তেনেকৈ মনটো মানে বহুত ফূৰ্তি লাগে আৰু ন ছাৰপ্ৰাইজ দিলে সেইটো চবৰে ক্ষেত্ৰতে হয় বাৰু আৰু মানে কি বাৰ্থডে বুলি ইমান মানে ডাঙৰকৈ নাপাতে আৰু আমাৰ মিস্ত্ৰীও লাগি আছে ঘৰ বনাই আছে কাঠৰ মিস্ত্ৰীও লাগি আছে আকৌ ঘৰৰো মিস্ত্ৰী লাগিছে সেইকাৰণে ইমান মানে ডাঙৰকৈ নাপাতে বাৰ্থডে কেকটো কাটিব আৰু তাৰপিছত ওচৰৰে মানে সৰু ল'ৰা ছোৱালীখিনি মাতিম আৰু তেনেকৈয়ে মানে থৈ দিব আৰু ইমান ডাঙৰকৈ পতা নহয় আৰু যিহেতু মাহঁতো কামত লাগি আছে সেইবাবে আৰু ইমান ধুনীয়া বতৰ কৰি আছিলে এতিয়া পূৰা একদম বৰষুণ আহি গ'ল আৰু এয়া আমাৰ বাৰ্থডে বয়ে মোবাইল টিপি আছে কিবা এটা কওক আজি আপোনাৰ বাৰ্থডে বুলি কিবা এটা কৈ দিয়ক এই নকয় মানে বহুত লাজ কৰে একো নকয় ইমান লাজ কিবা এটা কৈ দে নকয় বহুত লাজ কৰে এয়া এতিয়া কেক আনিব গৈ আছোঁ আপোনালোকক দেখাইছিলোঁ শাওণ মাহত যেতিয়া আহিছিলোঁ হেংগুলেশ্বৰ মন্দিৰ এয়া এইফালেদি ৰাস্তাটোদি এনেকৈ সোমাই গ'লে তাৰ মানে তাতে ওচৰতে ঘৰ হয় আৰু এয়া মন্দিৰত পূৰা নাম গাই আছে ভাদ মাহ যিহেতু এতিয়া সেইটোৱে নাম গাই আছে গোপিনীসকলে কি এয়া কেকটো ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ কেক আহি আছোঁ কেকটো ল'লোঁ আৰু এয়া ইহঁতৰ পেহীয়েকৰ ঘৰৰ মানে পেহীহঁতৰ বাজনীয়ে বনাই দিছে ইহঁতৰ এই ঘৰ পাই গ'লোহি আৰু কেকটো আনিলোঁ আৰু সি শুই আছে আমি মানে এতিয়া কেকটো আৰু মানে ঠিক কৰি লওঁ এইবিলাক চব আৰু সি শুই আছে মনে কৰি এয়া শুই আছে পূৰা টোপনি আৰু আমি ইয়াৰ পূৰা যোগাৰ কৰি লওঁ সি শুই থাকোঁতেই জল্দিকৈ মায়ে মাতি আছে ইফালে যা কি
দেৰি নকৰিলি কিয়? ন 12টা বজাতে গলি গলি সকলোকে খাই দিছিল অথুনে পায়া কৰি আছে কৰিলে দে এইটো এতিয়া কেক কাটি কৰি ল'লোঁ আৰু এতিয়া মাহঁতে কিবা খোৱা যোগাৰ কৰি আছে আৰু আহিব পাছত মানে ওচৰৰ পোৱালীকেইটা আৰু খুৰীহঁতো আহিব আৰু আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব আৰু সি পূৰা গমেই নাপায় একদম এনেকৈ কেক আনিছোঁ বুলি গমেই পোৱা নাছিলে বোলে পূৰা শুই আছিলে শুৱাৰ পৰা উঠি পৰা জগাই কেনেকুৱা লাগিল ছাৰপ্ৰাইজটো বহুত ভাল লাগে হা ভাল লাগে দিম বুলি ভাবিছিলনে নাই ছাৰপ্ৰাইজটোৰ কথা গম পাইছিলে নে নাই নাই পোৱা হা নাই পোৱা অঁ ছাৰপ্ৰাইজ মানে দিম বুলি অকণমান কথা মানে কেক আনিম বুলি গম পোৱা নাছিলে সি আৰু ভাল লাগিছে আৰু সি ইমান কথা নকয় মানে কি লাজ কৰে অলপ চাই থাকিব কি ৰুটি ঘুগুনি খাওঁ ইয়াৰ বাৰ্থডে খাবলৈ মানুহ আহিয়ে গ'ল ৰুটি ঘুগুনি খাই বোলে একো নোখোৱাওঁ আমি এইবিলাক খুৱাবই লাগিব নোখোৱা কেক খালি আৰু হৈ গ'ল নোখোৱা আৰু কেক খালে হ'ব হৈ যাব আৰু থেংক ইউ দেই ইহঁতে মানে বহুত হেল্প কৰিলে মোক ছাৰপ্ৰাইজটো দিয়াত ৱেলকাম আমি গোটেইকেইজনে গৈ কেক আনিলোগৈ আৰু পূৰা মানে হেল্প কৰিলে গোটেইকেইজনীয়ে ভাল লাগিল আৰু থেংক ইউ ৱেলকাম মাৰিছিলে ইয়াৰ ৰুটি বেলি আছোঁ হৈছে আৰু খাই আছে ৰুটি ঘুগুনি কেনেকুৱা হৈছে কিষাণু হা ঐ কিষাণু কেনেকুৱা হৈছে হা হৈছে ভাল সকলোৱে খালে আৰু খাই কৰি গ'ল ঘৰত আৰু এতিয়া পূৰা মই ৰুটি চুটি বেলি কৰি আহিলোঁ আৰু এতিয়া মই খাই লওঁ আৰু এয়া ৰুটি ঘুগুনি আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ পাহৰি গৈছিলোঁ ভিডিঅ' বনাই আছিলোঁ বুলি শেষ কৰিবলৈ এতিয়া খুৰীয়ে কৈ দিওঁতে মনত পৰি গৈছে আৰু থেংক ইউ দৈবা কেকটো বনাই দিয়াৰ কাৰণে আৰু আপোনালোকে যদি কেক বনাব বিচাৰে মানে অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া কৰিব পাৰে বাজনীটাত মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম আপোনালোকে কেক অৰ্ডাৰ কৰিব পাৰে কেক বনাই বহুত ধুনীয়াকৈ আৰু সকলোবিলাক ফ্লেভাৰৰে বনাই আপোনালোকে অৰ্ডাৰ দিয়ে যদি দিব পাৰে ডেছক্ৰিপশ্যনত মই দি দিম নাম্বাৰটো ফোন নাম্বাৰটো আৰু এতিয়া 10টা মানে বাজিব ভাত চাত খাই কৰি ল'লোঁ আৰু এতিয়া শুনগৈ আৰু ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই গুড নাইট